Hello guys, welcome back to my new vlog. পোন প্ৰথমে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনালোঁ। তো আজি মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়, এইটো বহুত দিন হৈ গ'ল মই ভিডিঅ' কৰা নাই। পূজা বুলি স্পেচিয়েল মই এটাই ভ্লগ দিলোঁ, তো এইটোৱে হ'ল। তো সেই আৰু দুই এটা মই ক্লিপছ ৰাখি থৈ দিছিলোঁ। ভিডিঅ'টো আজি ক'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ক'ত গৈছোঁ, তো আপোনালোকক মই গোটেইখিনি ভিডিঅ'টো যোগেদি দেখুৱাম। আপোনালোকে ভিডিঅ'টো অলপমান স্কিপ নকৰিব, গোটেইখিনি চাই থাকিব। তো আজি মই পোনপ্ৰথমে গ'লোঁ আমাৰ চাৰমিনাৰ চকত থকা দুৰ্গা মন্দিৰটোত। তো ফাৰ্ষ্ট তাতে যাই পিনে সেৱা কৰিলোঁ। তাৰপিছত নেক্সট মই ক'ত গ'লোঁ, নেক্সট গ'লোঁ মই গোপাল বজাৰৰ মন্দিৰৰ ভাগো মই অলপমান ভিডিঅ'টোৰ দ্বাৰাইদি দেখুৱাব চেষ্টা কৰিম। তো সেই আৰু প্লিজ মোক মাফ কৰিব, মই বেছি দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। দুই এটা ক্লিপছ লৈ লৈছিলোঁ, তো এইখিনিতে দেখুৱালোঁ। এইটো ইমান ধুনীয়া লাগিছে, তাতেও মানুহ হৈছিলে বাৰু প্ৰায়খিনি। তাৰপিছত আমি এতিয়া যাই আছোঁ ফাইনেলি, আমি এতিয়া যাম বেলচৰ। তো এই বাবুৰো গাটো ভাল নহয়, অলপ কাহি আছে। তথাপিও যিহেতু বছৰৰ এবাৰে পূজা আহে, তো যাম বুলি ভাবিছোঁ। তাতে মই কিবা কিবি কৈ আছোঁ বাৰু, মানে ভিডিঅ'টো নিমিলিবৰ কাৰণে মই এতিয়া এডিটিঙত ভইচটো মিলাই দিছোঁ। তো ব'লক নে কি কয়। তো আমি আহি পালোঁ বেলচৰ। গাড়ীখন এতিয়া পাৰ্কিঙত লগাই দিছোঁ। গাড়ীখন পাৰ্কিঙত থৈ বহুত দূৰে খোজকাঢ়ি আহিব লগা হ'ল। কমেও 15 মিনিটমান খোজে কাঢ়িলোঁ চাগে। তো এতিয়া এয়া ফাইনেলি আহি বেলচৰ মন্দিৰ পালোঁৱেই। আৰু এইবোৰ দোকানবোৰ চাওকচোন, এইখিনি আমাৰ ছোৱালী মানুহ দেখিলে খুব প্ৰিয় ন, কাণফুলি কেইযোৰ। তো বলক ইমান মানুহ হৈছে চাওকচোন আপোনালোকে। ৰাসত আমাৰ নলবাৰীত যেনেকুৱাকৈ মানুহ হয় তেনেকুৱাকৈ হৈছে। তো ফাইনেলি চৰি, এইটো আমি বেলচৰ বুলি কওঁ, বেলচৰ নহয় বিলেশ্বৰ শ্ৰী শ্ৰী বিলেশ্বৰ দেৱালয় বেলহৰ মানে জেগাখিনিৰ নাম। তো এনেকৈ ভিডিঅ' কৰি থাকোঁতে নিউজ লাইভ দেখা পালোঁ, তাতে এংকৰ ৰখি আছিলে। তো আমিও অলপমান ভিডিঅ' কৰিলোঁ, তেওঁ চেলফি উঠা বুলি চাই দিছিলে, ভিডিঅ'য়ে কৰিছোঁ। তো কিবা কৈ আছিলোঁ, ভিডিঅ'টো এতিয়া এডিটিঙত মিলাই দিছোঁ আৰু। তো গাইজ, মোক ড্ৰেছযোৰত কেনেকুৱা লগা হৈছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন। তো এতিয়া চাওক কিমান মানুহ হৈছে বেলচৰ মন্দিৰত, আপোনালোকক দেখুৱাইছোঁ। বহুত বলি প্ৰথা চলি আছে। তো মাইকত এনাউন্স কৰি আছে যে ভিডিঅ' কৰিব নালাগে, তো সেইকাৰণে ভিডিঅ'টো কৰা নাই। তো এতিয়া আমি যাম, এই চাওক ৰাজহাঁহকেইটা ইমান ধুনীয়া লাগিছে। তো এতিয়া আমি যাম ভোগ মানে খাবৰ কাৰণে। তো ইমান মানুহ, তথাপি মই দুই এটা ক্লিপছ ৰাখি থোৱাৰ কাৰণে সেই ভিডিঅ'টো দিব পাৰিছোঁ। বেলচৰৰ পৰা আহি আছোঁ। এতিয়া যাম আমি BT ৰিজৰ্ট। চবেই গমেই পায় নলবাৰীৰ প্ৰায়ভাগে, একেলগে সোমাই যাম আৰু, যিহেতু আগতে অহা নাই, আজি ফাৰ্ষ্ট টাইম যাম। এপিনে আউটছাইড হৈ যায় আমাৰ পৰা, একেলগে আপোনালোকক মই দেখুৱাম BT ৰিজৰ্টখন কেনেকুৱা। বলক ভিডিঅ'টো চাই দিওঁ। খুশি আহা টেঙা পানী আছে। তো গাইজ, এয়া ফাৰ্ষ্ট আহিয়ে গণেশা। ভাল লাগছে না, স্কুটাৰখন বাবু উঠিব পাৰি, থিয়া হৈ যাব পাৰি না বহিব পাৰি? তো গাইজ, স্কুটাৰখন ইমান ধুনীয়া লাগিছে, মই উঠি পিনে বহিম। বাবুক উঠি এটা ফটো এটা মাৰোঁ।
আমি এতিয়া ভিতৰৰ পিনে আহিলোঁ। ভিতৰৰ পিনে আহোঁতে এইটো পাৰ্ক টাইপ অলপমান বনাই দিছে। ফেমিলি ৰেষ্টুৰেণ্ট হয় যদিও ইমান ধুনীয়া লাগিছে নহয় কৈছোঁ। তো ইয়াতে বাচ্চাবিলাকৰ কাৰণে কি ধুনীয়া, আৰু এইবিলাক দেখিছে ছিংগল ৰুম বনাই থৈ দিছে, তাতে মানে অৰ্ডাৰ কৰি খাব ভাল পাৰে। লাগিছে নে কোনো এক্সট্ৰা কিবা চাৰ্জ এটা লাগে বুলি এইপিনে চোৱা কৈছে আৰু সোধোতে। তাৰপিছত এতিয়া চাওকচোন, আমাৰ আৰু ঘূৰি ইয়াকো আছো উঠাই নহয় দিছোঁ লাহেকে এতিয়া। ইমান কিউট লাগিছে। তাৰ গাটো ভাল নহয়, তথাপিও এইবোৰ দেখি মানে তাৰ ফূৰ্তি লাগি গৈছে, সৰু বাচ্চা ন। তো সেয়ে আৰু এই ছাইডৰ ৰুমকেইটা ইমান ধুনীয়া লাগিছে। তাতে মই মানে মোৰ আজি আপোনালোকে বিশ্বাস কৰে যদি পূজা বুলি এক কপি ফটো ভাল হোৱা নাই, কিন্তু মই তাৰে ভিতৰত মানে ৰুমকেইটাৰ ভিতৰত উঠি এটা ফটো মাৰিছোঁ। মই আপোনালোকক দেখুৱাম বাৰু ফটোকপি কেনেকুৱা হৈছে। তো এইটো চাওকচোন, এতিয়া ইয়াতে উঠিবৰ কাৰণে গৈছে। ইয়াতে সি ভয় কৰে, তথাপিও উঠিছে আৰু চেষ্টা কৰিছে। দেউতাকক এতিয়া কান্দি আছে আৰু যে দেউতাকে মানে ধৰিব লাগে, নহ'লে সি হাত দুখন এৰি নিদিয়ে এতিয়া। এয়া চাওক, এতিয়া তাৰ ভয় লাগিছে, বহুত দিন উঠা নাই।